নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। এতিয়া বৰ্তমান 9টা বাজিছে। আমাৰ ঘৰৰ ওচৰতে দিহানামৰ দল এটাই প্ৰেক্টিছ কৰি আছিলে দিহানামৰ বাবে। আজি তেওঁলোকৰ প্ৰেক্টিছ কৰাৰ অন্তিমটো দিন, আজি শেষৰটো দিন। আহকচোন যাওঁ, আপোনালোককো দেখুৱাওঁ তেওঁলোকে কেনেকৈনো প্ৰস্তুত হৈছে দিহানামৰ বাবে। হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 গুৰুজনাৰ নাম ঘৰ ভক্তি বাঢ়ে ভকত চাৰি বেৰৰ মাজত ভাগৱত মণিকূটৰ সিংহাসন তাতে আছে নাৰায়ণ গন্ধাই আছে তুলসী চন্দন গুৰুজনাৰ নামঘৰ ভক্তি বাঢ়ে ভকতৰ চাৰি বেৰৰ মাজত মণিকূটৰ সিংহাসন তাতে আছে নাৰায়ণ গন্ধাই আছে কৃষ্ণ পদ পংকজ সদায়
যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দাপৰ যুগত পূজা কৰিত হৰিৰ কীৰ্তন বিনাই আৰ নাহিকে ৰাম বৈকুণ্ঠতে আছিলা বিষ্ণু পালো শ্ৰীমন্ত শংকৰে লোকক কৰিয়া দায়া পৰম নিৰ্মল ভকতি প্ৰকাশ কৰিলা শাস্ত্ৰক